धेमाजि जिल्ला खुंथाय आरो धेमाजि जिल्ला हेल्थ कमिटिनि बानजायनायाव दिनै आयुष्मान बाबु आरो धेमाजि जिल्ला गायसनथाय सान फालिनाय जादों। दिनै धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट सापरि गामि पन्चायतनि मावखुलियाव धेमाजि जिल्ला खुंथाय आरो धेमाजि सिभिल हस्पिटालनि डिस्ट्रिक्ट हेल्थ कमिटिनि बानजायनायाव आयुष्मान बाबु आरो धेमाजि जिल्लानि गायसनथाय सानखौ गाजा गोमजायै फालिनाय जायो। बे गायसनथाय सानजों लोब्बा लाखिनानै दिनैनि सिमेन्ट सापरि गामि पन्चायतनि मावखुलियाव फुंनि 10 बाजि रिंगानिफ्राय बेलासिनि 3 रिंगासिम थै दान होनाय हाबाफारिबो लानाय जादों। बे थै दान होनाय मावबादाखौ बेखेवनानै होयो जनाय मुखुमानि SDO बिथाङा। लोगोसे बे हाबाफारियावनो बाहागो लाबावदों धेमाजि सिभिल हस्पिटालनि सुपारिनटेन्डेन्ट बिथाङा। लोगोसे बे हाबाफारियाव ओनसोलनि गोबां रायजो राजाफोरबो बाहागो लायो। आयुष्मान भव तथा धेमाजि जिला उपलक्षे चाउलुং चुकाफा उद्योगत सिमेन्ट सापरि चाउलुं चुकाफा बहुमुखी प्रकल्पर उद्योगत और जिला प्रशासन तथा महकुमा प्रशासन तथा धेमाजि असामरिक चिकित्सालयৰ सहযোগতে আমি এটা বৃহৎ এটা ব্লাড ডোনেশ্যন কেম্প ইয়াতে অৰ্গেনাইজ কৰিছোঁ। আজি ইয়াতে আহি দেখিলোঁ যে বহুত মানুহ ইয়াতে গেডাৰিং হৈছে। বৰ্তমানলৈকে আমাৰ 33 মানুহ ব্লাড দিবৰ কাৰণে সাজু হৈছে, অলৰেডি ৰেজিষ্টাৰ কৰিছে। আৰু আমি ৰাইজক ইয়াতে বুজাই দিছোঁ যে ব্লাড দিলে কি উপকাৰ হয় আৰু এইখিনি ৰাইজে বুজি পাইছে। আৰু খুব ভাল লাগিছে যে ইয়াতে আহি ৰক্তদান মহান দান এই উদ্দেশ্যৰে আমি ইয়াতে আহিছোঁ। আৰু প্ৰতিদিনেই আমাক হাজাৰ হাজাৰ মানুহক আমাৰ বিভিন্ন কাৰণত প্ৰসূতিৰ পৰা আৰম্ভ কৰি এক্সিডেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন বেমাৰৰ পৰা আৰম্ভ কৰি আমি ব্লাডৰ প্ৰয়োজন হয়। গতিকে আমি ভাল লাগিছে যে আজি এই চিমেন্ট চাপৰিতে ৰাইজৰ পৰা বৃহৎ সহযোগ পাইছোঁ। এতিয়ালৈকে 33 হৈছে, খুব ভাল কথা। আৰু ভৱিষ্যতেও আমি খুব ইয়াতে আৰু এটা কেম্প দিয়াৰ কথা পাতিছোঁ আৰু ৰাইজে বৰ আগ্ৰহেৰে কৈছে আৰু এটা কেম্প ইয়াতে কৰাৰ কথা কৈছে। গতিকে অনাগত দিনত আমি ইয়াত আৰু এটা কেম্প কৰিম আৰু সকলোৰে পৰা আৰু বৃহৎ সঁহাৰি পাম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। ৰাইজে ইয়াতে অকণমান যিটো আমাৰ এৱাৰনেছ মিটিং এটা অলপ আগতে হৈ গৈছে যে ব্লাড দিলে কি কি উপকাৰিতা বা কি কি অসুবিধা হয় ৰাইজক বুজাই দিছোঁ। যিখিনি মানুহৰ মাজত ভয় আছিলে আমি এইখিনি ৰাইজক বুজাই দিয়াৰ পিছত বহুতখিনি মানুহৰ ভয়টো অংকাটো দূৰ হৈছে আৰু এইকাৰণে ভলণ্টাৰীলি বহুত মানুহ ইয়াতে আগ্ৰহেৰে ব্লাড দিব আগবাঢ়ি আহিছে। চিমেন্ট চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত আমাৰ জিলা 35 সংখ্যক আমাৰ ধেমাজি জিলা যিটো গঠন উপলক্ষে তথা আয়ুষ্মান ভৱৰ অধীনত এটা হেল্থ আমাৰ ব্লাড ডোনেশ্যন কেম্প এটা কৰিছে আৰু বিশেষভাৱে আমাৰ উদ্যোগ লৈছে চাউলুং চুকাফা বহুমুখী প্ৰকল্প। তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা যিসকলে ৰক্তদান কৰিব আহিছে তেওঁলোকক তথা উপস্থিত ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ওলাই আহিছে ৰক্তদান কৰিবলৈ আৰু তেওঁলোকে ভৱিষ্যতে এটা বাৰ্তাও প্ৰেৰণ কৰিব গাঁৱৰ ভিতৰলৈকো প্ৰতিজন ব্যক্তিও যাতে ৰক্তদানৰ উপকাৰিতা সম্পৰ্কে বুজে আৰু যিখিনি ভুল ভাৱনা আছে সেই ভাৱনাবিলাক তেওঁলোকৰ অন্যান্য ৰাইজৰ পৰা মনৰ পৰা আঁতৰাই দিব। আমাৰ ফালৰ পৰা আমাৰ চিফ মেডিকেল অফিচাৰ আহিছে আমাৰ ধেমাজিৰ ফালৰ পৰা তথা আমাৰ ইয়াৰ লোকেল বা চিলাপথাৰৰ পৰাও আহিছে। সকলো ব্যৱস্থা লোৱা হৈছে। ধন্যবাদ। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन। बाइकरि बिथांमोननो RC इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोना सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। पंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफार लाफादेरदों। 5 लिटार पेट्रल फ्री, गंनि हेलमेट फ्री, केस होनानै बाइक बायगिरिफोरनो 2,000 रां केशबेक हरफिननाय जागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 2 खेब फ्री वाशिं होनाय जागोन। आबुङै मिन्थिबावनो थाखाय 6003817191 9101547892 आरो 9101598021